পাৰ্টিয়ে কৈছে যে কংগ্ৰেছ পাৰ্টিয়ে ওমেনক মানে মহিলা সংৰক্ষণ বিলটো একচেপ্ট নকৰে, মহিলাক আগবাঢ়ি অহাটো নিবিচাৰে, মহিলাই কাম কৰাটো নিবিচাৰে, মহিলাই দায়িত্ব লোৱাটো নিবিচাৰে। ওমেন ৰিজাৰ্ভেশ্যন বিল মানে এইটো নহয় যে চাকৰিৰ ক্ষেত্ৰত ওমেন ৰিজাৰ্ভ হ'ব, ৰিজাৰ্ভেশ্যন থাকিব বা অন্য কামৰ কাৰণে ওমেন ৰিজাৰ্ভেশ্যন থাকিব, সেইটো নহয়। ইয়াত কোৱা হৈছে যে লোকসভাত যিকেইখন আসন আছে তাৰ ৰিজাৰ্ভেশ্যনৰ এইটো এখন বিল। মানে লোকসভাত আসন আছে 543জন, 543খন আসনত 33% ওমেন ৰিজাৰ্ভেশ্যন থাকিব লাগে বুলি 2023 চনতে এইটো গৃহীত হৈ আছে। কিন্তু 2023 চনৰ পৰা 2026 চনলৈকে কোনো ধৰণৰ সেই নীতি নিয়ম ফ'ল' কৰা দেখা নাই। বৰ্তমান সময়ত একেলগে কি কৰিছে, বিজেপি পাৰ্টিয়ে ওমেন ৰিজাৰ্ভেশ্যনৰ নামত তেখেতলোকে ডিলিমিটেশ্যন কৰিব বিচাৰিছে। ডিলিমিটেশ্যন মানে যি লোকসভাত 543খন আসন আছে, সেই 543খন আসনক 820খনলৈ ৰূপান্তৰিত কৰিব বিচাৰিছে। কিন্তু তাৰ কিছুমান নীতি নিয়ম থাকে, চেঞ্চাছ ভিত্তিক হ'ব লাগিব। ডিলিমিটেশ্যন কেনেকৈ হ'ব, ধৰি লওক এজন MPৰ আণ্ডাৰত থাকে 15 লাখ মানুহ। যেতিয়া সময়ৰ লগে লগে জনসংখ্যা বৃদ্ধি পাব বা এটা MPৰ আণ্ডাৰত তলত যেতিয়া 15 লাখতকৈ বেছি মানুহ হ'ব, তেতিয়া তাত MPৰ সংখ্যাটো বাঢ়ি যাব। মানে 15 লাখৰ ঠাইত যদি 30 লাখ মানুহ হৈ যায়, তেতিয়া তাত এটা MPৰ ঠাইত 2টা MP হ'ব। আৰু তেনেকৈ পপুলেশ্যনৰ ক্ষেত্ৰত পপুলেশ্যন যেনেকৈ বাঢ়ি যাব তেনেকৈ MPৰ সংখ্যা বাঢ়ি যাব। এইটো ডিলিমিটেশ্যনৰ মেইন ইম্পৰ্টেণ্ট বস্তু। আৰু এই বস্তুটো হ'ব চেঞ্চাছৰ ভিত্তিক কৰি। 2026 চনত যিটো চেঞ্চাছ হ'ব তাৰ ভিত্তিক কৰি পিছতহে গম পোৱা যাব যে MPৰ সংখ্যা বা লোকসভা সংখ্যা কিমান, আসনৰ সংখ্যা কিমান বঢ়োৱা হ'ব। কিন্তু বিজেপিয়ে কি কৰিছে, বিজেপিয়ে কৈছে কি ওমেনক ৰিজাৰ্ভেশ্যন দিব লাগিব। মানে 543খন যিমান আসন আছে তাত কোনো ধৰণৰ ওমেনক দিয়া নহ'ব। 543খনৰ পৰা 800খনলৈ যিটো বঢ়াই নিব, এক্সেছ যিখন আসন ক্ৰিয়েট কৰিব, সেইকেইখনত হেনো ওমেনক আনি দিব। মানে বিজেপিয়ে নিজৰ আসনকেইখনত বেলেগ ওমেনক ৰিজাৰ্ভ কৰিব পৰা মানে তেখেতলোকক পাৱাৰ নাই, ক্ষমতা নাই। আসন বঢ়াই পেলাই আসন ক্ৰিয়েট কৰি তাত ওমেনক দিয়াৰ চেষ্টা কৰিছে, আৰু এইটো কংগ্ৰেছে মানি লোৱা নাই। কাৰণ 2023 চনতে লিখা আছে যে 543খন আসনত 33% ৰিজাৰ্ভ হ'ব লাগিব। 2026 চনত যিটো চেঞ্চাছ হ'ব, লোকপিয়ল হ'ব, তাৰ ভিত্তিক কৰি ডিলিমিটেশ্যন হ'ব। এই ডিলিমিটেশ্যন বিলখন সেইদিনাখন একচেপ্ট নহ'ল। মানুহে ভাবিছে কি মহিলাসকলক আগবাঢ়ি যোৱাটো নিবিচাৰে, মহিলাসকলক আগবাঢ়ি যোৱাটো নহয়, মহিলাসকল আগবাঢ়ি আহক। এতিয়াও 33% ৰিজাৰ্ভ আছে, মানে 33% মহিলা তাত থাকিব লাগিব বুলি উল্লেখ আছে। আৰু এইটো হ'ব 2026 চনৰ যিটো চেঞ্চাছ হ'ব তাৰ পিছতহে।